দেবী ক্ষুদ্রত্ব দেখিতেছ আমকৃত্য তরলতার মাঝে আসিছে ধীরে নামে লাস্য ভঙ্গিমারে এভাবে স্ফটিকর নির্মল ধারা লক্ষ্মণ দেবী হিয়াই কি তমখ্যাত তিনি আৰু তাৰ বিৰতি হিয়াই নেকি বাল্মীকিৰ পূৰ্ণত ভুৱন হয় দেবী এয়াই মহর্ষি বাল্মীকিৰ উন্নত ভুৱন বিৰাজ কৰিছে য'ত চিৰসুখ চিৰশান্তি স্বৰ্গতকৈ অধিক লক্ষ্মণ কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো যে আঁখিৰ দৰে লক্ষ্মণ দেবী কিয় কিয় দেখো তোমাৰ চকুত আজি লোটকৰ ক্ষুদ্ৰ কণা লোটক নাই দেবী মোৰ একো কোৱা নাই লক্ষ্মণ ব'লা আমি আৰু কিছু দূৰ আগবাঢ়ি যাম নহয় নহয় লক্ষ্মণ মিছা নামাতিবা কিয় তোমাৰ জীৰ্ণ অৱস্থা কোৱা লক্ষ্মণ নিদিবা কষ্ট আৰু মাতৃক তোমাৰ লক্ষ্মণ দেখিলে লোকক তোমাৰ চকু মই যে নোৱাৰো থিৰ হৈ থাকিব লক্ষ্মণ তুমি মৌন হৈ কিয় আছা লক্ষ্মণ লক্ষ্মণ তুমি আঁতৰি গৈছা কিয় কোৱা লক্ষ্মণ কি কৰিছে তোমাৰ
লক্ষ্মণ কোৱা মোৰ একো হোৱা নাই লক্ষ্মণ লক্ষ্মণ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় লক্ষ্মণ কোৱা কোৱা লক্ষ্মণ দক্ষিণ শ্ৰীৰাম নিশানা মাত্ৰ মোক নিদিবা কষ্ট আৰু মাতৃ তোমাৰ লক্ষ্মণ কোৱা কি হৈছে তোমাৰ মোৰ একো হোৱা নাই কিয় কোৱা লক্ষ্মণ কোৱা মোৰে খবৰ কি হৈছে তোমাৰ তোমালোকে কিদৰে চাই আছা এনে নিদাৰুণ দৃশ্য হে বজ্ৰপানী তোমাৰ বজ্ৰৰ আঘাতত এই লক্ষ্মণক কৰি দিয়া নাই মাতৃ জগধাত্ৰী শিৱপূজ্য জগতৰ সতীত্বৰ জীৱন্ত প্ৰতিমা অযোধ্যানাথৰ আদেশ সূৰ্যবংশীয় ৰঘুকুল নিষ্কলংক কৰিবৰ বাবে মংগল সাধিবৰ হেতু প্ৰজামণ্ডলীৰ এৰি যাব লাগে আজি বনৰ মাজত এৰি যাব লাগে আজি বনৰ মাজত কিন্তু তাক লক্ষ্মণ তাক এৰি যাব লাগে কোৱা লক্ষ্মণ মাতৃস্বৰূপ আৰাধ্যা গোসানীৰ তাক এৰি যাব লাগে আমি কৰিছে বদান
জন্ম ক'ত হৈছে? সৈন্য মই দেখিছোঁ। আই আলহী আহিলে লক্ষ্মণ, কয় প্ৰভু, সেইকাৰণে প্ৰথমতে প্ৰভু শ্ৰীৰামচন্দ্ৰ, মই মোৰ গৰ্বত কৰিলোঁ নাৰদ। নোৱাৰো লক্ষ্মণ। সেইবাবে মই আত্মহত্যা কৰিব। দেৱী লক্ষ্মণ, তুমিতো আছিলা মোৰ চিৰসংসৰ। মই বুজিব পৰা নাই। লক্ষ্মণ, কিদৰে এই চাবা তুমি মোক এই বনৰ মাজত অকলে অকলে তুমি শত মানে আছে মুখ দিয়া অভিশাপ অন্তরে মোৰ আজি কমিছে হৃদয় মই তোমাক বুজাম কেনেকৈ কিন্তু জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ মই মাত্ৰ দাদাৰ আদেশ কৰিছো পালন মই আদেশ কৰিছো পালন যোৱাটো কোন মনোবেশে মই বুজিছো তোমাৰ। কবা ৰাম জনাইছো প্ৰণৱ ৰাখি তেওঁৰ চৰণত। জনমে মই ৰাম এই স্বামীৰত্ব পাওঁ। কিন্তু লক্ষ্মণ, এই কিতাপের জন্য মই নাপাও। লক্ষ্মণ, এই বনৰীয়া ৩০০ বছৰ পৰিপূৰ্ণ অৰণ্যৰ মাজত মই তুমি স্থিৰ হোৱা দেৱী কি কৰিবা ভাগ্যৰ লিখন বুলি সহ্য কৰা তুমি সকলোটি অসীম ধৈৰ্যৰে চাবা দেৱী ভগৱানে তোমাক কৰিব সহায় কিন্তু দেৱী তুষ্ট হৈ তুমি মোৰ প্ৰতি ক্ষমা কৰিবা যত মানে আছে অপৰাধী এই নিষ্ঠুৰ লক্ষ্মণৰ তোমার দেওয়ার যে মই চলো জনমে পাও। লক্ষ্মণ, এই অভাগীর আশীর্বাদ যদি ফলিয়ায় দেবর প্রাণ হরি হরি করে আশীর্বাদ নালাগে আই মোক নালাগে ধর্মজয়ী হওয়া চিরকাল লক্ষ্মণ, ধর্মজয়ী হওয়া মোৰ
পরে ভগ্ন হৃদয়ৰ সেৱা নিবেদিলো মই তোমাৰ চৰণত। ক্ষমা কৰিবা মোৰ দেবী কোন তুমি? ইয়া তোমার সত্য পরিচয়। রাম পত্নী জনক
সিদ্ধান্তনামুখী সংকটকালত দিয়ক তোমাৰ সত্য পৰিচয়। আয় বাল্মীকি বলি আমার জানে সর্বজনে জ্ঞান অন্বেষণে করলাম আর জীবন সাধনা থাকো মই অরণ্যর মাঝে। সেই বিশেষতা আয় কিতাপৰ জনম দুখনি আয় নেদেখিলো মাতৃ কেনেকুৱা আয় পিতামৰ ৰাজৰ্ষি জনম সূৰ্যবংশৰ শিৰোমণি শ্ৰীৰামৰ পত্নী মই মোৰ বাবে ধ্বংস হলেনো স্বৰ্ণ নষ্ট কৰি তাৰ আৰু মন্ত্ৰত ধৰি হল পত্নীৰা যাৰ বাবে প্ৰজাবৰ্ষৰ নিচা স্বামীয়ে দিলে মোক দেশৰ জয়। আয় তুমি নকৰিবা বেজাৰ বিধিৰ বিধানীটো নকৰি অন্তত বলা তুমি আমার আশ্রমে সদূরত যে দেখিছা বহু শ্যাম ক্ষেত্র সেয়াই আমার তপবন তোমাক নিশ্চয়াৰ দৰে কৰিম পালন। বলা দেৱী আশ্রম পবিত্র হোক আজি তোমার চরণ স্পর্শ হয়ে। আজি মোৰ জীৱনত মনদানন্দ কারণ স্বয়ং লিখে শ্রেষ্ঠ বাল্মীকি লবণ আৰু মহাকায় অভাগী সেৱা কৰিব গ্ৰহণ পিতা অভাগীৰ সেৱা কৰিবা গ্ৰহণ পতাই পুতেক সৌভাগ্যবতী হব সৌভাগ্যবতী হব। এতিয়া বলাই যাওঁ আমি নকৰো কলম।